हेलो बंधुসকল আজি আমি আহিছো অভয়পুৰীৰ গণেশ মন্দিৰত আপোনালোকক আজি দেখুৱাম গণেশ মন্দিৰ অভয়পুৰীৰ গণেশ মন্দিৰ চাওক আপোনালোকে অভয়পুৰী গণেশ মন্দিৰ মই আপোনালোকক ভিতৰৰ ফালে লৈ গৈ আছো আহক মোৰ লগতে আপোনালোকেও চাওক গণেশ মন্দিৰ পৰিৱেশটো কি সুন্দৰ পৰিৱেশ এয়া এইটো মহাদেৱৰ লগত থকা নন্দী ইয়াত নন্দীক মানে পূজা কৰা হয় চাওক গণেশ মন্দিৰ এইটো জগন্নাথ মন্দিৰ আৰু এইটো শিৱ মন্দিৰ আৰু ইয়াত চাকি জ্বলোৱা হয় ধূপ চাকি জ্বলোৱা হয় এই মন্দিৰত গণেশক গণেশ যি প্ৰাৰ্থনা কৰা হয় যি পূজা হয় সেই পায় বুলি মানে মানুহে বিশ্বাস কৰে ইয়াত মনোকামনা পূৰণ হয় বুলি কয় এয়া হৈছে গণেশ মন্দিৰ মই আগুৱাই গৈ দেখাই আছোঁ এয়া চাওক এই হৈছে শিৱ পূজা এতিয়া এই শিৱ মন্দিৰ এইটো গণেশ মন্দিৰ বহু ডাঙৰ আগতে ময়ো অহা নাছিলোঁ আপোনালোকে চাগে কোনোবা আহিছে যিসকলে আহিছে সিহঁতে জনাব যে ইয়াত আহি কেনেকুৱা লাগে আৰু কোনোবাই যদি অহা নাই ইয়াত আহি চাব পাৰিব এয়া চাওক এইটো জগন্নাথ মন্দিৰ এয়া চাওক ইয়াত বহুত ডাঙৰকৈ গণেশ পূজা কৰা হয় এয়া চাওক এয়া হ'ল গণেশ মন্দিৰ এই চাওক মই চাৰিওফালৰ দৃশ্য দেখাই দি আছোঁ এই গণেশ মন্দিৰত বাহিৰত ওলাই আপোনালোকক গণেশ মন্দিৰৰ চাৰিভাগৰ দৃশ্যবিলাক দেখুৱাম ইয়াত আহি জোতা চেণ্ডেল থোৱা হয় চাওক আপোনালোকে যদি কোনো এইটো এয়া হৈছে গণেশ মন্দিৰ এয়াই হ'ল অভয়পুৰীৰ গণেশ মন্দিৰ চাওক বন্ধুসকল আপোনালোকে গণেশ মন্দিৰ চাই কেনে পালে জনাব আগতে আহিছিল নেকি গণেশ মন্দিৰত আৰু যিসকলে অহা নাই আহিব পাৰে ইয়াত আহি বহুত ভাল লাগে এইখিনিয়ে মই দেখুৱালোঁ
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে নতুন সিহঁতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।